গাইছ আজি এখন অন্নপ্ৰসন্ন খাবলৈ যাওঁ ইয়াৰ বলক আজি ব্লগটো আৰম্ভ কৰোঁ আজি ব্লগৰ আৰম্ভণি মই কেকৰ পৰাই দিছোঁ যিহেতু অন্নপ্ৰসন্ন কেকটো নাথাকিলে কিবা অধৰণৰ নিচিনা নালাগিবনে অন্নপ্ৰসন্ন খাব আহিছোঁ জেঠাই ভাগৰ দাদা আৰু বৌৰ ল'ৰা মই আকৌ খানাত বিৰাটে পাকৈত সেইটো কাৰণে কি কিনো বনিছে চিধাই ফালে গুচি যাওঁ অন্নপ্ৰসন্নততো আপোনালোকে কি কি হয় সকলোৱে জানেই তথাপিও এবাৰ দৃশ্যবিলাক চাওক আৰু উপভোগ কৰি লওক But it's the only thing that I know. When it gets hard, you know it can get hard sometimes. It is the only thing that makes us feel alive. জিহান পিতাই যিহেতু মুখত ভাত দিলেই এতিয়া আমিও অলপ খাই লওঁ মানে কেক আৰু পায়স লৈ ল'লোঁ কেকটো খাইছিলোঁহে গাইজ ভাতেই খাব মাতিলে নহয় এতিয়া আৰু ক'ত ৰ'বলৈ আছে ভাতটো মাৰিয়ে লওঁ গাইজ ফ'ল' আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব